Rakesh Brahmo sir zindabad 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 UPPL zindabad 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 Rakesh Brahmo sir zindabad 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 UPPL zindabad 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 সঁচাকে ইউপিপিএল হিসাবে আমি সমগ্র আমার বাক্সা বুলি নহয় পুরা সমগ্র আমার বিটিআরতে আমি গৌরব অনুভব কৰিছোঁ কাৰণ আজি যে আমাৰ এসময়ত ছাত্ৰ নেতা আমাৰ হৰিকৃষ্ণ পাঠক ডাঙৰীয়াই আজি ইউপিপিএল দলত যোগদান কৰিছে আৰু সেইটো আজিৰ কথা নহয় আজিৰ পৰা তেখেতে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত বিভিন্ন টাইমত কথা পাতি আছে তেখেতৰ পৰামৰ্শ লৈছে আৰু আমি এতিয়া মিলিজুলি আমাৰ সেই মচলপুৰ অঞ্চলটো বা আমি মচলপুৰ সমষ্টি দিহিৰা সমষ্টি আমাৰ যে 4টা আমাৰ ব্লক আছে সেই ব্লকত আমি আমাৰ ইউপিপিএলটো 4টাৰ ভিতৰত 4টা কেনেকুৱাকৈ আমি অহা 2025 যোনটো নিৰ্বাচন সেই নিৰ্বাচনটো জয় কৰিব পাৰোঁ তাৰ কাৰণে আমি মিলিজুলি কাম কৰিম যেটো এগৰাকী যুৱ ৰাজনীতিবিদ পালে আজি কেনেকুৱা লাগিছে মনটো আমি ভাল পাইছোঁ তেখেতৰ জীৱনটো মংগল হওক আৰু তেখেতৰ যোনটো ৰাজনীতিক জীৱন সেইটো আগবঢ়াই নিয়াৰ আমি সকলোৱে থাকিম কাৰণ তেখেতে বহু সময় আমাৰ সমাজক বিভিন্ন এংগেলে দি সহায় কৰি আহি আছে আৰু আগন্তুক দিনতো তেখেতক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ দলত আহি আমাৰ যি যোনটো নীতি আদৰ্শ ইয়াক প্ৰমোদ বড়ো ডাঙৰীয়া যোনটো নীতি আদৰ্শ ইয়াক লৈ পেলাই আহি থকা সময়ত তেখেতে যেন মানে সফল এটা ৰাজনীতিবিদ হ'ব পাৰে সেইটো মই আশা কৰিম প্ৰথমতে অসমবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ আজি সুদীৰ্ঘকাল ছাত্ৰ সন্থাৰ মজিয়াত থাকিলোঁ ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা মই যোৱা 9 নৱেম্বৰ তাৰিখে আনুষ্ঠানিকভাৱে সাধাৰণ সদস্য পদৰ পৰা অব্যাহতি গ্ৰহণ কৰিলোঁ আৰু তাৰপিছতে মই থিৰাং কৰি ল'লোঁ যে যিহেতু আমাৰ যিখিনি ৰাইজৰ সমস্যাৰ হকে মাত মাতি আছিলোঁ ইমান দিনে আমি ৰাইজৰ সমস্যাখিনি কেনেদৰে আমি আগবঢ়াই লৈ যাব পাৰিম গতিকে মূলতঃ আমাৰ সমগ্ৰ বিটিআৰ অঞ্চলৰ যি প্ৰমোদ বড়োৰ নেতৃত্বাধীন সন্মানীয় যিখন বিটিআৰ চৰকাৰ এই চৰকাৰখনে আজি দেখিছোঁ হত্যা হিংসাকে ধৰি বহুখিনি ৰোধ কৰিবলৈ সক্ষম হৈছে আজি যেতিয়াৰ পৰা প্ৰমোদ বড়ো ডাঙৰীয়া বিটিআৰৰ চিফ হৈছে তেখেত অহাৰ পৰা আমাৰ ইয়াতে প্ৰতিটো জাতি জনগোষ্ঠী সম অধিকাৰ সম উন্নয়ন পাইছে গতিকে ৰাইজে আঁকোৱালি লৈছে ইউপিপিএল দলক গতিকে সেয়েহে মই ইউপিপিএল দলত আজি আনুষ্ঠানিকভাৱে যোগদান কৰিম আজি চাব বিভিন্ন ধৰণৰ ৰাজনৈতিক দল থাকিলেও আমাৰ ইয়াতে যিসমূহ আগতে যিসমূহ ৰাজনৈতিক দল আছিলে গতিকে ইয়াত ইউপিপিএলৰ বাহিৰে কোনো বিকল্প নাই মই ভাবিছোঁ আৰু মই যেতিয়া ৰাজনৈতিক পথাৰখনত জড়িত হৈছোঁ প্ৰতিখন আমাৰ গাঁৱতে মই তেওঁলোকৰ পৰামৰ্শ লৈছোঁ যে মই কেনেদৰে আগবঢ়াটো আপোনালোকে বিচাৰে কেনেদৰে আগবাঢ়িলে আপোনালোকে মোক হৰিকৃষ্ণ পাঠক হিচাপে ছাত্ৰ সন্থাৰ মজিয়াত থাকোঁতে যিখিনি মৰম দিছিলে সেই মৰমখিনি অটুট থাকিব তাৰপিছত সকলোৰে পৰামৰ্শ লৈ মই আজি ইউপিপিএলৰ দলত যোগদান কৰিছোঁ ডেফিনেটলি সেইটো যদিহে কিবা দুৰ্নীতিৰ প্ৰসংগ আহে তেতিয়াহ'লে আমি দলৰ ভিতৰত আমি সেইখিনি দাবী উত্থাপন কৰিম বিশেষকৈ আজি আমাৰ যিখিনি সমস্যা হৈ আছে আমাৰ বিটিআৰত যিসমূহ এটা চামে আমাৰ বড়ো অনাবড়ো ৰাজনীতি কৰি আছে মই প্ৰথম মোৰ পদক্ষেপ হ'ব বড়ো আৰু অনাবড়ো ৰাজনীতি ধ্বংস কৰা সেইটোৱে মোৰ লক্ষ্য আৰু সামগ্ৰিকভাৱে আমাৰ যাতে প্ৰতিটো জাতি জনগোষ্ঠীৰ উন্নয়ন হয় সেইটোৱে বিচাৰোঁ মই আজি ইউপিপিএল দলত যোগদানহে কৰিছোঁ দলে যি দায়িত্ব দিয়ে দলে মোৰ ওপৰত যি দায়িত্ব দিব সুচাৰুৰূপে নিষ্ঠা আৰু সততাৰে পালন কৰি যাম যেহেতু মচলপুৰ সমষ্টিৰ ৰানিং এম আছে ৰাকেশ ব্ৰহ্ম তেখেতক কেনেধৰণৰ সহযোগ কৰিব আজি চাব আমাৰ ছাৰ লগত আছে মুছলপুৰৰ সন্মানীয় MCLA তথা আমাৰ বিটিআৰৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম ছাৰ গতিকে তেখেতৰ মই প্ৰথম কিন্তু ৰাজনৈতিক পথাৰখনত জড়িত হোৱাৰ আগত মই তেখেতৰ লগতে যোগাযোগ কৰিছোঁ আৰু তেখেতৰ লগত কথা বতৰা পাতি পেলাই যিখিনি তেওঁৰ সেই আছে আপোনাৰ আমাৰ কৰিবলগীয়া তেওঁৰ চিন্তা সেইখিনি মই আদৰণি জনাইছোঁ সেইখিনিৰ প্ৰতি আকৃষ্ট হৈ গতিকে তেওঁৰ সপোন বহুত আছে পৰিকল্পনা বহুত আছে এই পৰিকল্পনাসমূহ যাতে আমি একলগ হৈ পেলাই আগবঢ়াই লৈ যাব পাৰোঁ সেইটোৱে সেইকাৰণে মই আজি ইউপিপিএল দলত যোগদান কৰিছোঁ বিটিআৰ নিৰ্বাচন আহি আছে আপোনাৰ কিবা এনেকুৱা চিন্তা চৰ্চা আছে নেকি যে নিৰ্বাচন খেলা তেনেকুৱা বৰ্তমান কোনো ধৰণৰ চিন্তা চৰ্চা নাই দলে যদিহে কেতিয়াবা যি দায়িত্ব দিয়ে সেই দায়িত্বই মই নিষ্ঠা আৰু সততাৰে পালন কৰি যাম